লাতে চাওচোন কি হলে আহক দাদা এটা বহক কোনোবা এজন ইয়াত বহক ইয়াত এজন বহক না না আহক কোনোবা হা এটা বহক এজন বহিল পিছফালে পিছফালে বহক এইফালে বহক আপুনি বহক এটা আৰু কোন থাকিলে বাহিৰত এইফালে এইফালে আৰু কোন থাকিলে বাহিৰত নাই নাই বাহিৰত আৰু কোন আছে এক্সপাৰ্ট কমিটিৰ কোন আছে এক্সপাৰ্ট কমিটিৰ ন চিফ ইনষ্ট্ৰাক্টৰ হয় ৰহেন্দ্ৰনাথ ব্ৰহ্মবৰীয়া বৰলাংখাটা নাই নেকি বৰলাংখাটা ফিল্ডত আছে মাতি দিয়ক মাতিম সময় দিয়ক এইটো দিছোঁ ছাৰ ইয়াতে ৱেষ্ট বেংগল নাগালেণ্ড আৰু নেপাল ৱেষ্ট বেংগলৰ নাগালেণ্ডৰ কথাটো দি দিছোঁ আৰু পাঠক দায়ো ছাৰ এটা দিছে নালাগে বহি লওক বহি লওক ইফালে চকী আনি চিনিয়ৰ এজন আহক ইফালে লাটু এডোখৰতে বহক ইয়াৰ বহক ইফালে আহক ইফালে আহক চেয়াৰ নাই নেকি জিতেন আৰু চেয়াৰ নাই আহিলে হেৰি সন্দেহ আহিলে আৰম্ভ কৰিব পাৰিম ন সকলোকে নমস্কাৰ জনাইছো অসম চৰকাৰে অসমৰ বৰ্ণাঢ্য লোক সংস্কৃতিৰ বৈভৱসমূহৰ সংৰক্ষণ সংবৰ্ধন প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে বিশ্ব দৰবাৰত ইয়াক প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যাৰ ফলশ্ৰুতিত সমূহীয়া বিহু নৃত্য পৰিৱেশন বিহু বিনন্দিয়া আছিল এটা অন্যতম গুৰুত্বপূৰ্ণ আমাৰ কাৰ্যসূচী ইয়াৰ পৰৱৰ্তী সময়ত যোৱা বছৰ ফেব্ৰুৱাৰী মাহত অসমৰ 200 বছৰীয়া চাহ শিল্পৰ লগত জড়িত হৈ থকা এক বৃহৎ জনসমষ্টি অসমৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকলৰ জনপ্ৰিয় নৃত্যশৈলী ঝুমুৰ নাচৰ সমূহীয়া প্ৰদৰ্শন ঝুমুৰ বিনন্দিনী আছিল এটা সফল আয়োজন এই দুইটি কাৰ্যসূচীয়ে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত প্ৰদৰ্শনৰ পাছত আমাৰ বৰ্ণাঢ্য সাংস্কৃতিক বৈভৱেৰে সমৃদ্ধ বড়ো জনগোষ্ঠীৰ জনপ্ৰিয় লোকনৃত্য বাগৰুম্বা নৃত্যৰ সমূহীয়া প্ৰদৰ্শন বাগৰুম্বা দহৌ আমি আয়োজন কৰিছোঁ ভাৰতৰ মাননীয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত অহা 17 জানুৱাৰী তাৰিখে অৰ্থাৎ শিল্পী দিৱসৰ দিনা প্ৰায় 10,000ৰ ওচৰা ওচৰি বড়ো নৃত্যশিল্পীয়ে এই বাগৰুম্বা দহৌ ইয়াতে প্ৰদৰ্শন কৰিব অসমৰ অন্যতম এই বৃহৎ জনগোষ্ঠী বড়ো সম্প্ৰদায়ৰ লোকসকলে বসন্ত কালত নৱবৰ্ষৰ আগমনত অৰ্থবা বিহু বা সংক্ৰান্তিত উদযাপন কৰা বৈশাগু উৎসৱৰ সময়ত এই বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰে আমাৰ ৰাজ্যখনৰ বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ স্বকীয়
ৰীতি নীতি কৃষ্টি সংস্কৃতি লোকবিশ্বাস পৰম্পৰাসমূহক উদ্ভাসিত কৰাৰ উদ্দেশ্যে আমাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব গ্ৰহণৰ পিছতেই অসম চৰকাৰৰ এটা নতুন বিভাগেই সৃষ্টি কৰিছিল, যিটো বিভাগৰ নাম হৈছে ইণ্ডিজিনিয়াছ ট্ৰাইবেল ফেথ এণ্ড কালচাৰ। এই ইণ্ডিজিনিয়াছ ট্ৰাইবেল ফেথ এণ্ড কালচাৰে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ স্বকীয় বৈশিষ্ট্যক উজ্জীৱিত কৰি তোলাৰ প্ৰয়াসেৰে কাম কৰি আছে আৰু সমান্তৰালভাৱে বৃহৎ আয়োজনৰ জৰিয়তেও অসমৰ কৃষ্টি সংস্কৃতিক বিশ্বৰ নাগৰিকৰ সন্মুখত উপস্থাপনৰ প্ৰয়াসেই হৈছে বিহু বিনন্দিয়া, ঝুমুৰ বিনন্দিনী অথবা বাগৰুম্বা দহৌ, যাৰ জৰিয়তে এই বৃহৎ বিশ্ব মানৱৰ আগত আমাৰ এই অসমৰ জাতিসত্তাসমূহৰ স্বকীয় সংস্কৃতিক উদ্ভাসিত কৰাৰ লগতে তেওঁলোকৰ দৃষ্টি আকৰ্ষণৰ জৰিয়তে অসমখনক যাতে নতুনকৈ সেইসকল লোকে এক্সপ্ল'ৰ কৰিব পাৰে, অসমৰ সম্ভাৱনা সম্পদসমূহৰ বিষয়ে বিশ্ববাসীয়ে জানিব পাৰে, অসমৰ জৈৱ বৈচিত্ৰতাৰ পৰা আৰম্ভ কৰি আমাৰ ইতিহাস, আমাৰ প্ৰাকৃতিক প্ৰাচুৰ্যতাৰ বিষয়ে তেখেতসকলে ধাৰণা ল'ব পাৰে। এনে বহু দৃষ্টিভংগী লৈ এই অনুষ্ঠানসমূহক আমি উপস্থাপনৰ দিহা কৰি আহিছোঁ আৰু সমান্তৰালভাৱে বিশ্ববাসীৰ মনোযোগ আকৰ্ষণৰ লগে লগে সমান্তৰালভাৱে আমি আমাৰ নিজৰ ৰাজ্যখনৰ ভিতৰত থকা লোকসকলৰ মাজতো এক সদ্ভাৱ সম্প্ৰীতি সমন্বয়ৰ বাৰ্তা দিয়াৰো উদ্দেশ্য এই কাৰ্যসূচীসমূহত নিহিত হৈ আছে। আজি বাগৰুম্বা দহৌ এই কাৰ্যসূচীত আমাৰ সমগ্ৰ ৰাজ্যখনৰ 23খন জিলাৰ 81টা সমষ্টিৰ শিল্পীসকলে অংশগ্ৰহণ কৰিছে। এই যে 23খন জিলাৰ 81টা সমষ্টিৰ শিল্পীসকল ইয়াতে একেলগে গুৱাহাটীত যোৱা 12 তাৰিখৰ পৰা সমবেত হৈ আছে, তাৰ ফলত ইজনে সিজনৰ লগত মনৰ ভাৱ বিনিময় কৰিবৰ কাৰণে সুযোগ পাইছে। তেওঁলোকে মনৰ অনুভৱ উপলব্ধিসমূহ বিনিময় কৰাৰ সুযোগ পাইছে আৰু ভৌগোলিক অৱস্থানৰ পৰা আৰম্ভ কৰি ভিন ভিন অঞ্চলৰ, ধেমাজিয়ে কোকৰাঝাৰৰ কথা গম পাইছে, ওদালগুৰিয়ে শিৱসাগৰৰ কথা গম পাইছে, চৰাইদেৱে তামোলপুৰৰ কথা গম পাইছে। এনেধৰণে আমাৰ শিল্পীসকলৰ মাজতো এটা শক্তিশালী বান্ধোন আমি অন্তৰ্দৃষ্টিৰে যদি চাওঁ, সেই কথাও আমি উপলব্ধি কৰিব পাৰোঁ, যাৰ ফলত হাতে হাত ধৰি সমগ্ৰ অসমখনক আমি আগুৱাই লৈ যোৱাৰ এইটো এটা আমাৰ আন্তৰিক প্ৰয়াস। বাগৰুম্বা অসমত বড়ো সমাজৰ এক অন্যতম গুৰুত্বপূৰ্ণ আৰু জনপ্ৰিয় পৰম্পৰাগত লোকনৃত্য, এই কথা আমি সকলোৱে গম পাইছোঁ। শস্য আহৰণৰ পিছত এই অনুষ্ঠান বড়ো সমাজে আয়োজন কৰে। খাম, চিফুং, চেৰজা, জঠা, জাপচিং, লাইগ্ৰীড আদি বহু বড়ো লোকবাদ্যৰ তাল মাধুৰ্যৰ সৈতে এনে অনেক সুৰেৰে নাচি গাই এই নৃত্য নিজৰ যি লয় লাখ, প্ৰকৃতিৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ইত্যাদিসমূহ এই নৃত্যৰ জৰিয়তে প্ৰস্ফুটিত হৈ উঠে। আমি আমাৰ এই বাগৰুম্বা নৃত্যৰ সমান্তৰালভাৱে আমি আশা কৰোঁ যে বাগৰুম্বা নৃত্যৰ লগত যিসমূহ উপকৰণ নিহিত হৈ থাকে, এই উপকৰণসমূহৰ বিষয়েও
বিশ্ববাসীয়ে জানিব পাৰিব কাৰণ এই বাগৰুম্বা নৃত্যৰ লগত আমাৰ সংগীত আমাৰ বাদ্যযন্ত্ৰ ইয়াত জড়িত হৈ আছে ইয়াত পোছাক অলংকাৰো জড়িত হৈ আছে যি পোছাক অলংকাৰ পৰিধান কৰি আমাৰ শিল্পীসকলে এই নৃত্য প্ৰদৰ্শন কৰে দখনা ৰেগে ৰেগাং আৰনাই গছলা চন্দ্ৰহালা মালা আচান গাঠা ফুলকৰি খেৰা ফুটা কপালত লোৱা ফুট বিবাৰ চুলিত যি পিন্ধি লয় তাক ফুল তাক বিবাৰ বুলি কয় ঠিক তেনেধৰণে পুৰুষ বাদ্যযন্ত্ৰীসকলে গমছা মানে যিখন চুৰিয়া সদৃশ যি বস্ত্ৰ পৰিধান কৰে গামছা বুলি কোৱা যায় গছলাক চোলা বুলি কয় আৰনাই বাৰিয়া গছলা আদি এই পোছাকসমূহ পৰিধান কৰি ৰং বিৰঙৰ এক সুন্দৰ মন্ত্ৰমুগ্ধকৰ দৃশ্য এই বাগৰুম্বাৰ জৰিয়তে আমি ইয়াতে পৰিৱেশন কৰাৰ আমি আৰু সেই সুযোগ আমি পাব পাৰোঁ আৰু এই নৃত্যৰ যে সাংস্কৃতিক গুৰুত্ব এই গুৰুত্বই ডেফিনেটলি আমাৰ প্ৰতিটো জাতি জনগোষ্ঠীসমূহৰ লগত নিহিত হৈ থকা সংস্কৃতি প্ৰকৃতিৰ লগত অংগাংগীভাৱে জড়িত হৈ থাকে আৰু সেইকাৰণে এই নৃত্যই প্ৰাকৃতিক পৰিৱেশৰ বাৰ্তা বহন কৰাৰ লগতে বড়ো সমাজৰ লোকসকলৰ মনৰ মাজত শান্তি উৰ্বৰতা আনন্দ আৰু গভীৰ যি সাংস্কৃতিক পৰিচয় এই বাৰ্তাও তেওঁলোকে বহন কৰি লৈ যায় ইয়াৰ যি বৈশিষ্ট্য এই বৈশিষ্ট্যসমূহ খুব সূক্ষ্মভাৱে নিৰীক্ষণ কৰি এই নৃত্য প্ৰস্তুত কৰা হয় আমাৰ প্ৰায় 21জন বড়ো সমাজৰ বিশিষ্ট সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা বিশেষজ্ঞই এই 25 না 25জন সাংস্কৃতিক বিশেষজ্ঞই এই বড়ো বাগৰুম্বাৰ এটা নৃত্যৰ আৰ্হি বহু দিন ধৰি পৰীক্ষা নিৰীক্ষা কৰাৰ অন্তত বড়ো সমাজৰ সকলো দল সংগঠনৰ সন্মতি সাপেক্ষে আমি এই আয়োজন আমি কৰি তুলিছিলোঁ আমি যোৱা 4, 5 আৰু 6 তাৰিখে প্ৰায় 400 গৰাকী মাষ্টাৰ ট্ৰেইনাৰক এই আৰ্হিৰ যিটো নাচৰ যিটো আৰ্হি তেওঁলোকক আমি গুৱাহাটীৰ শিল্পগ্ৰামত আমি প্ৰশিক্ষণ দিয়াইছিলোঁ আমাৰ বিশেষজ্ঞসকলে তেওঁলোকক প্ৰশিক্ষণ দিছিলে 4, 5 আৰু 6 তাৰিখে প্ৰশিক্ষণৰ অন্তত 8 তাৰিখৰ পৰা 10 তাৰিখলৈ অসমৰ 81টা বিধানসভা সমষ্টিত প্ৰায় 10,000 শিল্পীক এই নৃত্যৰ তেওঁলোকে প্ৰশিক্ষণ প্ৰদান কৰিছিলে আৰু পৰৱৰ্তী 12 তাৰিখৰ পৰা অহা কাইলৈলৈকে অৰ্থাৎ 16 তাৰিখলৈকে সকলোকে সমবেত কৰাই আমি তেখেতসকলক ইয়াতে প্ৰশিক্ষণ দিয়াই আছো আৰু খুব ভাল লগা কথা এইটোৱে যে আমাৰ শিল্পীসকলে খুব জটিল আৰু প্ৰতি মুহূৰ্ততে ইয়াৰ যিটো কোৰিঅগ্ৰাফ এই কোৰিঅগ্ৰাফ ইমান ঘনাই বদলি হৈ থাকে কিন্তু বড়ো শিল্পীসকলে খুব সোনকালে এই বিষয়টো আয়ত্ত কৰি খুব সুন্দৰ ৰূপত ইয়াতে তেওঁলোকে ইতিমধ্যে অনুশীলন কৰি আছে মই ভাবো যে অহা 17 তাৰিখে সন্ধিয়া দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত এই অপৰূপ সৌন্দৰ্য সৃষ্টি কৰি সমগ্ৰ বিশ্বক মোহিত কৰিবৰ কাৰণে আমাৰ শিল্পীসকল সক্ষম হ'ব আমি কেইটামান কথা অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছো যে আমাৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা যি ষ্টেডিয়াম এই ষ্টেডিয়ামত আমাৰ আসনৰ সংখ্যা 23,000 কিন্তু টেকনিক্যাল কাৰণত আমি কিছু আসন আমি
উঠাই দিব লগা হৈছে এই নৃত্য পৰিৱেশনত সুবিধা হোৱাৰ বাবে। গতিকে সেই 23,000 আসনৰ পৰা নামি আহি আমাৰ হাতত আসন 19,000 ৰৈছে। বাগৰুম্বাৰ জনপ্ৰিয়তা, বাগৰুম্বাৰ এইকেইদিনৰ যিটো উপস্থাপন, সেই উপস্থাপন দেখি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সৈতে যোগাযোগ কৰি আছে যে এই নৃত্য স্বচক্ষে উপভোগ কৰাৰ ইচ্ছা প্ৰকাশ কৰি এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বৰ কাৰণে বহু লোকে আশা প্ৰকাশ কৰিছে। আৰু সেইবাবে আমাৰ হাতত থকা যিসমূহ আসন, সেই আসনসমূহ ইতিমধ্যে ৰাইজৰ হাতলৈ আমি প্ৰেৰণ কৰিছোঁ প্ৰৱেশ পত্ৰ। কিন্তু ইতিমধ্যেই আমাৰ হাতত প্ৰৱেশ পত্ৰ প্ৰায় শেষ হৈ আহিছে। আমি স্থানীয়ভাৱে গুৱাহাটীত 3টা কাউণ্টাৰ আমি প্ৰৱেশ পত্ৰ প্ৰদানৰ কাৰণে কাউণ্টাৰ আমি খুলি দিছিলোঁ। এটা ৰবীন্দ্ৰ ভৱনত, এটা কলাক্ষেত্ৰ প্ৰাংগণত আৰু এটা এই অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়ামৰ চৌহদৰ ভিতৰত। আৰু ইতিমধ্যেই আমাৰ প্ৰায় 7,000 প্ৰৱেশ পত্ৰ ইয়াৰ পৰা ৰাইজে গ্ৰহণ কৰিছে। আজি গধূলিলৈকে 6 বজালৈকে আমি এই 3 স্থানত আমি প্ৰৱেশ পত্ৰ দিয়াৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচী আমি আজি সামৰণি মাৰিম। গতিকে যিসকল ৰাইজে ইচ্ছা কৰে প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিবৰ কাৰণে এই 3টা স্থানৰ পৰা আজি সন্ধিয়া 6 বজালৈকে তেওঁলোকে প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব পাৰিব। কিন্তু অসমৰ ৰাইজৰ এই বাগৰুম্বা নৃত্য উপভোগ কৰাৰ যি ইচ্ছা আমি দেখি আছো, সেই অনুসাৰে আমি অনুমান কৰিছো যে যিমান প্ৰৱেশ পত্ৰ আসন আছে, সেই আসনৰ উপৰিও বহু লোক সেইদিনাখনে হয়তো ইচ্ছা প্ৰকাশ কৰিব। গতিকে তেখেতসকলৰ প্ৰতি সন্মান জনাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোৰে প্ৰতি এটা আহ্বান জনাইছে যে যিসকলে প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব নোৱাৰিলে বা নোৱাৰিব, তেওঁলোকৰ কাৰণে অহা কালিলৈ 5:30 বজাৰ পৰা আমি অন্তিম যি আখৰা, সেই আখৰাত তেখেতসকলে উপভোগ কৰিব পৰাকৈ আমি সেই সুবিধা আমি প্ৰদান কৰিম। গতিকে যিসকলৰ প্ৰৱেশ পত্ৰ সংগ্ৰহত অসুবিধা হৈছে বা তেখেতসকলে যি নোৱাৰিবগৈ, তেখেতসকলে যদি ইচ্ছা কৰে অহা কাইলৈ অৰ্থাৎ 16 তাৰিখে 5:30 বজাত অৰ্জুন ভোগেশ্বৰ বৰুৱা এই ষ্টেডিয়ামত অন্তিম আখৰাত তেখেতসকলে অংশগ্ৰহণ কৰি এই সুন্দৰ দৃশ্য উপভোগ কৰিব পাৰিব। মোটামুটি এইখিনি কথাই আপোনালোকৰ মাধ্যমেৰে অসমৰ ৰাইজক আমি জনাবলগীয়া আছিল। গতিকে আপোনালোকে যদি কিবা জানিব বিচাৰে আমি আপোনালোকক অৱগত কৰিম। আমাৰ 2 বজাৰ পৰাই প্ৰৱেশ পথ মুকলি কৰা হ'ব, কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়া সন্ধিয়া ভাগত আহি পাবহি। গতিকে তাৰ আগতেই যিহেতু বৃহৎ পৰিসৰত আমি আসনসমূহ প্ৰদান কৰি সুন্দৰ পৰিৱেশটো আমি নিৰ্মাণ কৰিব লাগিব। যিসকল লোকে ইতিমধ্যে প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিছে তেখেতসকলক আমি 2 বজাৰ পৰাই যাতে ষ্টেডিয়াম ভিতৰ ভাগলৈ তেওঁলোকে প্ৰৱেশ কৰে তাৰ কাৰণে আহ্বান জনাইছে। অসমত আমাৰ প্ৰায় এতিয়ালৈকে 27,000ৰ ওপৰত আমি পাছামিক গৈছে, বিভিন্নজনে আমাক অনুৰোধৰ সাপেক্ষত। গতিকে অতিৰিক্ত হৈ থকা সকলৰ কাৰণেও আমাৰ ষ্টেডিয়ামৰ পিছফালেও আমি LED ব্যৱস্থা কৰিম। গতিকে সেই LEDটো তেখেতসকলে যিসকলেতো ভিতৰত প্ৰৱেশটো কৰিব পাৰিলে কিবা কাৰণত, সদায় তেনেকুৱা হয়, বিহুটো তেনেকুৱা ধৰণৰ হৈছে, আমি আশা কৰাতকৈ বেছি লোক আহি যায়, ঝুমুৰতো আশা কৰাতকৈ বেছি লোক আহি যায়। আৰু বাগৰুম্বাতো এতিয়া যিটো ভাইব চলিছে, যিটো ৰাইজৰ যি সঁহাৰি পাইছোঁ, সেই সঁহাৰি অনুসৰি আমি ষ্টেডিয়ামত যিসকল লোক প্ৰৱেশ কৰিব নোৱাৰিব তেওঁলোকক ষ্টেডিয়ামৰ পিছফাললৈ বক্সিং ৰিঙত এডোখৰ ঠাই আছে, তাতে আমি 4খন LED ব্যৱস্থা কৰিম, তাতো তেখেতসকলে উপভোগ কৰিব পাৰিব।
হয় আমি অলপ এডজাষ্ট কৰিব পাৰিম ভিতৰত আমি অলপ এডজাষ্ট কৰিব পাৰিম কাৰণ যিমান পাছ দিয়া যায় সকলো লোক আহি উপস্থিত নহয়হি গতিকে আমি তেনেকুৱা ধৰণৰ এটা কেলকুলেশ্যন এটা কৰিছোঁ কিন্তু তথাপিও বাহিৰতো অলপ ডিফাৰেঞ্চ আছে আমি যিটো BTCত দিছোঁ সেইখিনি আমি ৰখাই দিম আৰু আমি অলপ মিলাব চেষ্টা কৰিম গতিকে সেইকাৰণে আমি আহ্বান জনাইছোঁ যে যিসকলে পাছ পোৱা নাই তেখেতসকলৰ কাৰণে আজিৰ পৰা আৰু পাছ পোৱা কোনো প্ৰশ্ন নাথাকিব গতিকে আমি অহা কাইলৈ তেখেতসকলৰ কাৰণে এটা প্ৰদৰ্শন আমি ব্যৱস্থা কৰিম 27,000 হাতত পৰা নাই 14,000 হাতত পৰিছে এটা BTC ফালে গৈছে সেইখিনি আমি এতিয়া মিনিষ্টাৰসকলে ডিচাইড কৰি এৰাউণ্ড 15,000 বিতৰণ হৈছে এতিয়ালৈকে মানে বাকীখিনি আছে সেইখিনি এতিয়া ডিচিশ্যন লৈ কিমান দিব লাগে ডিচাইড কৰিব এইটো না আমি সঁচা কথাটো কৈ দিছোঁ আপোনালোকক हाँ हमारे असम का एक रेपुटेड कम्युनिटी बोडो कम्युनिटी इस बोडो कम्युनिटी का एक बड़ी खूबसूरती डांस फॉर्म है जिसको बागरुम्बा बोल के हम लोग जाना जाते हैं इस बागरुम्बा को अलग ढंग से अगले 17 जनवरी को हमारे अर्जुन भोगेश्वर बरुआ स्टेडियम का प्रांगण में माननीय प्रधानमंत्री नरेंद्र मोदी जी का उपस्थिति में एक नृत्य का महा आयोजन करने के लिए हम लोग जा रहा हूं लगभग 10,000 से अधिक शिल्पियों का समावेश में इस बागरुम्बा दोहो यहाँ पे परफॉर्म होंगे हमारे असम में बसा हुआ जिस कास्ट कम्युनिटी है उस कास्ट कम्युनिटी का सभी का अलग अलग रिचुअल्स है अलग अलग परंपराओं है अलग अलग सांस्कृतिक वैचित्रता है सारे इस वैचित्रता को उजागर करने के लिए हमारे आदरणीय माननीय मुख्यमंत्री डॉक्टर हेमंत बिश्व शर्मा जी ने अलग अलग कदम उठा रहा है इसी सिलसिले में हम लोग बिहू को ऐसा एक प्रोग्राम हम लोग आयोजन किए थे पिछले 2022 में बिहू बिनंदिया साथों साथ हमारे असम का टी इंडस्ट्री का साथ जुड़े हुए साई जनजाति आदिवासी लोगों का उन लोग का एक परंपरा नृत्य शैली झूमर को भी हम लोग इसे आयोजित किए थे इस पिछले साल का फरवरी महीना में झूमर बिनंदिनी और अगले 17 तारीख में बोडो जनगोष्ठियों का ये परंपरागत जो नृत्य है ट्रेडिशनल जो डांस फॉर्म है बागरुम्बा इस बागरुम्बा को भी हम लोग परफॉर्म करने के लिए जा रहा हूं आशा करता हूं इस आयोजन से सारे दुनिया हमारे असम का कल्चर का बारे में जानेंगे हमारे फोक डांस का बारे में जानेंगे फोक अटायर का बारे में जानेंगे फोक ऑर्नामेंट्स का बारे में जानेंगे और असम को जानने के लिए समझने के लिए उन लोग का मन में भी उत्सुकता बढ़ेंगे और इसी दौरान में हमारे असम को दुनिया का अलग अलग प्रांत में नया दृष्टिभंगी से एक एक्सप्लोर करने का एक मौका मिलेंगे নহয় এনেকুৱা কোনো নহয় वर्ल्ड रेकर्ड বুলি কথা নাই কিন্তু আমাৰ মনৰ কথা এইটোৱে যে এই আয়োজনৰ জৰিয়তে বিশ্বৰ দৃষ্টি আকৰ্ষণ হ'ব অসমৰ কৃষ্টি বৈভৱতাৰ প্ৰতি সকলোৰে উৎসুকতা বৃদ্ধি পাব আৰু জানিবৰ কাৰণে বুজিবৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰিব আৰু সেই প্ৰয়াসৰ ফলত অসমলৈ ইতিমধ্যে আমাৰ যি বিগত দিনবিলাকৰ যি খা খবৰ সেই খা খবৰ অনুসৰি বিহুৰ ওপৰত জানিবৰ কাৰণে বিহুৰ সময়ত বহু দেশ বিদেশৰ পৰ্যটকৰ ইতিমধ্যে আগমন ঘটিছে অসমৰ পাট মুগাৰ ওপৰতো
বহু লোকৰ উৎসুকতা বৃদ্ধি পাইছে। বহু পাট মুগাৰ লগত জড়িত হৈ থকা শিল্পীসকলে, শিপিনীসকলে হঠাৎ তেওঁলোকৰ চাহিদা বৃদ্ধি হোৱাৰ কথাও আমাক জানিব দিছে যে হঠাৎ দেশী বিদেশী পৰ্যটকসকল যেতিয়া পৰিভ্ৰমণ কৰিবলৈ আহে তেখেতসকলে মুগা পাটৰ এৰীৰ বিষয়ে বিগত দিনবিলাকতকৈ অলপ বেছি যেন উৎসুকতা প্ৰদৰ্শন কৰিছে। মই ভাবোঁ যে বিহু বিনন্দিয়াৰ এইটো এটা ইম্পেক্ট। ঠিক তেনেধৰণে লাহে লাহে চাহ শিল্পৰ ক্ষেত্ৰতো ঝুমুৰ বিনন্দিনীৰ পিছত বিভিন্ন ইণ্টাৰনেশ্যনেল যিবিলাক বায়াৰ্ছ আছে সেই বায়াৰ্ছেও আছাম টিৰ ওপৰত অলপ বেলেগ ধৰণৰ দৃষ্টিভংগী দিয়াৰ ইতিমধ্যে আৰম্ভ কৰিছে। আৰু মই ভাবোঁ যে বাগৰুম্বা দহৰ জৰিয়তেও আমি আমাৰ অসমখনৰ পৰিচয়টো সাংস্কৃতিকভাৱে বিশ্বৰ বিভিন্ন স্থানলৈ আমি লৈ যাব পাৰিম। গতিকে এইটো যদিও আমি ৰেকৰ্ড নহয়, ৰেকৰ্ড বুলি আমি কেতিয়াও কোৱা নাই, কিন্তু পৃথিৱীৰ বিভিন্ন কোণলৈ আমাৰ সাংস্কৃতিক এই সমলসমূহ লৈ যোৱাৰ পৰিপ্ৰেক্ষিতত নিশ্চিতভাৱে আমাৰ এই সমলসমূহৰো যথেষ্ট গুৰুত্বতা বৃদ্ধি পাব। অহা কাইলৈ সন্ধিয়া 5:30 বজাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অন্তিম আখৰাত তেখেত উপস্থিত থাকিব আৰু অন্তিম আখৰাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সচৰাচৰ শিল্পীসকলক সম্বোধন কৰিব। গতিকে এতিয়া আমি একো নকওঁ, গতিকে অহা কাইলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যত আমি হয়তো কিবা শুনিবলৈ পাম। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ঠিক আমি লাইটৰ পোহৰত গোটেই অনুষ্ঠানটো আয়োজন কৰিম। গতিকে লাইট জ্বলাৰ পিছতেই আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। সন্ধিয়া 5-5:30 বজাৰ ভিতৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ এই অৰ্জুন ভোগেশ্বৰ বৰুৱা ফিল্ডলৈ অহাৰ সম্ভাৱনা আছে। যদিহে কি কয় নাই তেখেত থাকিব, সকলোৰ কাৰণে খোলা থাকিব কাইলৈ। অহা কাইলৈ যি মূল আখৰা, সেই মূল আখৰা সকলোৰে কাৰণে আমি খোলা ৰাখিছোঁ। কাৰণ জনসাধাৰণৰ প্ৰৱেশ পত্ৰ সংগ্ৰহৰ যি ধাউতি, সেই ধাউতি দেখি অহা কাইলৈ সকলো ৰাইজৰ কাৰণে আমি এই অনুষ্ঠানটো আমি মুকলি কৰি দিছোঁ। এতিয়া এইটো নকওঁ, পিছত কৈ দিম। এতিয়া অকল বাগৰুম্বাতে থাকোঁ। হ'ব, থেংক ইউ।